মই সকলোকে নমস্কাৰ জনালোঁ। প্ৰথমতে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আমাৰ UPP দলৰ ফালৰ পৰা। মই এতিয়া বৰ্তমান CWC মেম্বাৰ হৈ আছোঁ চেণ্ট্ৰেলৰ। মই এইটোৰ কাৰণে হেৰিত আহিছোঁ, আমাৰ UPP দলত আহিছোঁ আৰু যোগদান কৰিছোঁ। মই আগতে কংগ্ৰেছ পাৰ্টীত আছিলোঁ, মই ওদালগুৰি ব্লক প্ৰেচিডেণ্ট মহিলাৰ ফালৰ পৰা পদত আছিলোঁ। মই এতিয়া বৰ্তমান মই UPP দলত জইন কৰিছোঁ আৰু মই কাম কৰি গৈ আছোঁ। মই আমাৰ UPP দলৰ যোনটো কাম পৰিৱৰ্তন আৰু উন্নতিৰ পথত আগুৱাই নিবলৈ কাৰণে মই UPP দলত যোগদান কৰিছোঁ। সেইটোৰ কাৰণে মোৰ অনুৰোধ যে ৰাইজ ওলাই আহক আৰু আপোনালোকে যোগদান কৰক। আমি উন্নতিৰ পথত আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, আমাৰ প্ৰমোদ ডাঙৰীয়াৰ দেৱৰ লগত একেলগে কাম কৰি আমি আপোনালোকৰ এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰোধিতা কৰি আমি কামখিনি উন্নতি পথত আমি আগুৱাই নিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক। সেইটোৱে মোৰ আপোনালোকৰ ৰাইজৰ আগত বিনম্ৰ অনুৰোধ থাকিল। আমাৰ পজিশ্যন একেবাৰে ভাল হৈ আছে, এতিয়া বৰ্তমান বহুতে ভাল হৈ আছে। আমাৰ বহুত UPPৰ বহুতে যোগদান কৰিছে, আমাৰ BPPৰ পৰা বহুতে যোগদান কৰিছে আৰু হেৰিৰ পৰা কি বুলি কয় কংগ্ৰেছৰ পৰা বহুতে যোগদান কৰি আছে। সেইটো কাৰণে আমাৰ খাটাং এইবাৰ আমাৰ UPP চৰকাৰ গঠন কৰিবই। আপোনালোকে নিশ্চিন্ত হওক, এইটো আমি এইবাৰ সঁচাকৈয়ে এইবাৰ UPP দলে চৰকাৰ গঠন কৰিব, এইটো আমাৰ আশা। আমাৰ ইয়াত এই ধনশিৰি সমষ্টিৰ আমাৰ এইটো নতুন অফিচটো উদ্বোধন কৰা হ'ল। আমাৰ দুৰ্যোগৰা দেৱৰ কিবা নেতৃত্বত এই অফিচটো উদ্বোধন কৰা হ'ল আজি অফিচটো। আমাৰ দুৰ্যোগৰা ডাঙৰীয়া দেৱক আমি কেনেকৈ জিকাই নিবৰ কাৰণে আমি যিটো প্ৰস্তুতি চলাই আছোঁ আৰু জিকিবৰ কাৰণে আমি বহুতে আগবাঢ়িছোঁ আৰু কাম কৰি গৈ আছোঁ। সেইটো কাৰণে আমি সকলোৱে গোট খাইছোঁ, এইটো আমাৰ অফিচখন উদ্বোধন